ঐ শুনচোন, কাইলৈ অকণমান সোনকালে ওলাই আহিবি। ছাৰে 9টা বজাত পোৱাকৈ মাতি আছে। অঁ সোনকালে ওলাই আহিব লাগিব। ঐ তই কি ভাবি আছ? ইয়াতে থাকি পিনে যাবি ঘৰলৈ? অঁ ব'ল ব'ল। নহয় খুৰী, মই অলপ দূৰ গৈ পেলাই পৰিলোঁ, সেইকাৰণে আকৌ গ'লে ঘৰলৈ গুচি আহিলোঁ। পৰিবি, কাৰ কথা কি ভাবি থাকো আজিকালি তই? হ'ব হ'ব, মাতিব নালাগে। মই অথনিৰে পৰাই ৰৈ আছোঁ তোলৈ। কিয় দেৰি কৰিলি? মই সোনকালে ওলাই আহিলোঁ, বাটতে পৰিলোঁ, আকৌ ঘৰলৈ গ'লোঁ। হ'ব হ'ব, ঘৰলৈ ঘূৰি গ'লি তাৰপৰা খুৰী এজনীক আৰু দেৰি কৰিলে কথা কেলেনো তেনেকৈ কৰিছোঁ? বেছিকৈ গুৰুত্ব দিয়া কাৰণে। অঁ কি ভাবি আছোঁ? ব'ল আকৌ। অঁ ঐ তহঁতৰ যে আমি আজি ইমান দেৰি হ'ল? কচোন ক কেলে ইমান দেৰি হ'ল? কি কবি আৰু, এইকে সোধচোন কি হ'ল? কি হ'ল? মোৰ কথাটো তোমালোকে জানাই, ঘৰত মোৰ কিমান কাম, সেইটো কাৰণে দেৰি হ'ল। আৰু বাটত আহি পৰিলোঁহি, তাৰপৰা আকৌ ঘৰলৈ ঘূৰি যাবলগীয়া হ'ল। আৰু ঘৰত তুমি কৈ দিবা কি হ'ল? ঘৰত খুৰীয়েক বোলো ক'ৰবাত ঘৰত খুৰীয়েক আছেই নহয়। যদি জীবনৰ ৰংবোৰে লুকা ভাকু খেলে, যদি আশাৰ চাকি উমি উমি জ্বলে, তথাপি আগুৱাই যাবা, তথাপি বন্ধু আগুৱাই যাবা, ঘূৰি নাচাবা। যদি জোনবেলি তৰা তুমি মনে মনে থাকা, তুমি কোৱা। সেইখিনি ধুই হ'ল খুৰী। আৰু আছে ৰ। পৰাজিতা, তোৰ এতিয়াও শাৰী হোৱাই নাই? একেকণকে শাৰীয়ে আছ। যা বাথৰুমত কাপোৰ থৈ দিয়া আছে, ধুগে। কি ৰাখিছো এইবোৰ মই? সৰুৰ পৰা যেতিয়া তাই মাক বাপেকৰ মৰম নাপালে, ভাবিলো মই তোমাক বিয়া পাতিম আৰু তুমি তাইক মৰম কৰিবা। কিন্তু এইবোৰ মই কি দেখিলো? কি দেখিলো? নালাগে তুমি এইখন ঘৰত থাকিবলৈ। ওলাই যোৱা তুমি এইখন ঘৰৰ পৰা। নালাগে খুৰীক উলিয়াই দিবলৈ। উলিয়াই যোৱা যায়। নালাগে এইখন ঘৰত থাকিবলৈ। খুৰীক মই সৰুৰে পৰা নিজৰ মা আগতে ভাবি আহিছোঁ। অপৰাজিতা, মোক ক্ষমা কৰি দিয়া। মই এজনী মাক বাপেক নোহোৱা ছোৱালী কিমান অত্যাচাৰ কৰিলো। ডাঙৰে সৰু মাক নোখোজে নহয়। মই আপোনাৰ পৰা খুৰীৰ মৰম কেতিয়াও বিচৰা নাই, মাকৰ মৰমহে বিচাৰিছিলোঁ। খুৰী এইবাৰ কাৰণে মাফ কৰি দিয়ক। খুৰী আৰু এনেকুৱা কেতিয়াও নকৰে। আচলতে এটা কথা কি জানানে তুমি? আজি মই এইখন ঘৰলৈ কিয় আহিছিলো গম পোৱা? আজিৰে বাৰ্থডে। Somebody sing a song, somebody play the horn, somebody give the crowd to start a party song. Somebody sing a song, somebody play the horn, somebody give the crowd to start a party song. ৰঙা নীলা হালধীয়া কোনে কিনো ৰং